এখন আপোনালোকে দেখিছে Hyundai Sentro একোই চাওক আপোনালোকে Sentroখনৰ ইন্টেৰিয়ৰ লুকছটো চাওক টিপটপ কণ্ডিশ্যনত আছে কিমানত আহিব কক লাখৰ ভিতৰত আহি যাব ন ইয়াতে আপোনাৰ দাদা এখন ডিজায়াৰ আছে সুইফট ডিজায়াৰ আছে 3.5 লাখ কৈছে এখন যদি 1 লাখ দি কোনোবাই যদি ল'ব বিচাৰে হৈ যাব 1 লাখ হৈ যাব আৰু এটা আছে ৰেডিগো 50000 টকা দিলে হৈ যাব ফাইনেন্স হৈ যাব নমস্কাৰ মই গিৰিন্দ আজি আহিছোঁ মই পুনৰ এখন ছেকেণ্ড হেণ্ড গাড়ী শ্ব'ৰুমত বহুত কম দামত ইয়াতে আপোনালোকে গাড়ী ল'ব পাৰিব বহুতে ডিমাণ্ড দি থাকে যে দাদা এখন ল' বাজেটৰ গাড়ী লাগে আপোনালোকৰ ৰিকুৱেষ্ট একচেপ্ট কৰি মই ফাইনেলি আজি আহি গ'লোঁ এখন ল' বাজেটৰ গাড়ী থকা এটা শ্ব'ৰুমত আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি চাই সকলো গাড়ী দেখা পাব মই গাড়ীসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভাবিব নোৱাৰা দামত ইয়াতে গাড়ী ল'ব পাৰিব এতিয়া মই এখন গাড়ী আপোনালোকক ডিটেইলছত জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দাদা ল' বাজেটৰ গাড়ী চাম কি আছে কওক ল' বাজেটৰ হয় পৰা ষ্টাৰ্ট কৰিব নেকি হয় অ'নাৰ দাদাই আপোনালোকক ল' বাজেটৰ পৰা গাড়ী দেখাব এখন আপোনালোকে দেখিছে Hyundai Sentro এইখন ল' বাজেটৰ আছে 02 নগাঁও ৰেজিষ্ট্ৰেশ্যন খুব সুন্দৰ এখন গাড়ী টিপটপ কণ্ডিশ্যনত আছে মই আপোনালোকক বেক ছাইডটো দেখাম আপোনালোকক তাৰ আগত মই ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিছোঁ এনেকৈ চাওক আপোনালোকে Sentroখনৰ ইণ্টেৰিয়ৰ লুকছটো চাওক টিপটপ কণ্ডিশ্যনত আছে আৰু আপোনালোকক মই বেক ছাইডটো যদি দেখাওঁ এনেকৈ আপোনালোকে বেক ছাইডটো দেখা পাব টিপটপ কণ্ডিশ্যনত আপোনালোকে Sentroখন ইয়াৰ পৰা ল'ব পাৰিব দাদা এইখনৰ ডিটেইলছত কওক এইটো হ'ল 2005ৰ গাড়ী হয় হয় 2005 নন এচি কিন্তু হয় নন এচি গাড়ী এইটো প্ৰাইচটো আহিব ল' বাজেট ল' বাজেট কিমানত আহিব কওক লাখৰ ভিতৰত আহি যাব আৰু এখন দেখাই আছোঁ আপোনালোকক দাদা ইয়াৰ পিছত কোনখন চাম কওক ল' বাজেট হয় ঠিক আছে আৰু এখন আপোনালোকক মই ল' বাজেটৰ গাড়ী দেখাবলৈ আহি আছোঁ এল্টো এইফালে চাওক 21 ৰেজিষ্ট্ৰেশ্যন এনেকৈ চাওক আপোনালোকে এল্টো LX আৰু গাড়ীখন মই বেক ছাইডৰ পৰা আপোনালোকক দেখাবলৈ আহি আছোঁ তাৰ আগত আপোনালোকে ইণ্টেৰিয়ৰটো চাওক এনেকৈ আপোনালোকে দেখা পাব এল্টো LX এইখনৰ ডিটেইলছত মই দাদাৰ পৰা জানিম তাৰ আগত আপোনালোকক মই বেক ছাইডটো দেখাই লৈছোঁ চাওক এল্টো মাৰুতি সুজুকি এল্টো দাদা এইখনৰ ডিটেইলছত কওক এইটো 2005 মডেল হয় এইটো 1,05,000 মাত্ৰ 1,05,000 ন আৰু নেগচিয়েবল হ'বনে সামথিং হ'ব পেপাৰছ আপোনালোকে ক্লিয়াৰ কৰি দিব ন ঠিক আছে দাদাৰ পৰা আপোনালোকে শুনা পালে দাদা ইয়াৰ পিছত কোনখন চাম ল' বাজেটৰ হয় আৰু এইফালে এখন কুইড আছে আপোনালোকে চাওক কুইডৰ ফ্ৰণ্ট লুকছটো আপোনালোকক মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ ল' বাজেটৰ এখন কুইড ৰেড কালাৰত পাই যাব আপোনালোকে এনেকৈ মই আপোনালোকক ছাইডৰ পৰা দেখাই দিছোঁ খুব সুন্দৰ কালাৰ হৈ আছে ইয়াতে আপোনালোকে কোনো কালাৰ মিছ কালাৰ দেখা নাপাব ৰেনল্টৰ কুইড 06 ৰেজিষ্ট্ৰেশ্যন আৰু আপোনালোকে ইণ্টেৰিয়ৰটো এনেকৈ চাওক আপোনালোকে এণ্ড্ৰইড ভাৰ্চন পাই যাব এনেকৈ আপোনালোকে খুব টিপটপ কণ্ডিশ্যন ৰেনল্টৰ কুইড এইখনৰ ডিটেইলছত দাদাই ক'ব দাদা এইখনৰ ডিটেইলছত কওক এইটো দাম এইটো হ'ল 18 লাষ্ট মডেল হয় এইটো দাম আহিব 250 অনলি 250 এখন পাই যাব ন পেপাৰছ অ'কে আছে এভৰিথিং ট্ৰান্সফাৰ কৰাই দিব ঠিক আছে আপোনালোকে কুইটখন ল'ব পাৰিব ল' বাজেটৰ গাড়ী আপোনালোকে অতি সহজতে ইয়াৰ পৰা ল'ব পাৰিব কোনো প্ৰব্লেম নাপায় দাদা ইয়াৰ ওপৰত কোনখন চাম এইটো চাব ল' বাজেট এনেকৈ আপোনালোকে ৰেডিগ' চাওক মই আহি আছোঁ আপোনালোকৰ ডাটছান ৰেডিগ' এনেকৈ চাওক আপোনালোকে 17 মডেল 02 এইখনৰ ডিটেইলছত মই দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা এইখনৰ ডিটেইলছত কওক আৰু আহি আছোঁ মই এতিয়া ইণ্টেৰিয়ৰটো আপোনালোকক এবাৰ দেখাই দিবলৈ ৰেডিগ' এনেকৈ চাওক আপোনালোকে ল' বাজেটৰ গাড়ীৰ ভিতৰত এইখন আপোনালোকে ল'ব পাৰিব খুব টিপটপ কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ আৰু এইখনৰ ডিটেইলছত দাদা কওক অনলি 180 কোন চনৰ গাড়ী দাদা 17ৰ আপোনালোকে চাওক 180 এখন আপোনালোকে ল'ব পাৰিব ডিছপ্লেত কণ্টেক্ট নাম্বাৰ শ্ব' হৈ আছে আপোনালোকে কণ্টেক্ট কৰক ইয়াৰ ওপৰত দাদা কোনখন চাম আৰু এখন আহি আছোঁ ল' বাজেটৰ গাড়ী আপোনালোকক দেখাবৰ কাৰণে ছুইফ্ট এনেকৈ চাওক এইখন আপোনালোকে LDI ছুইফ্ট এইখন আপোনালোকে ছুইফ্টখন ল'ব পাৰিব ধূলি লাগি থকাৰ কাৰণে গাড়ীখন কালাৰটো অলপ মিছ হৈ আছে দাদা এইখনৰ ডিটেইলছত কওক এইটো AC ৰানিং হয় হিটাৰ ৰানিং হয় ফ্ৰণ্টত দুটা পাৱাৰ উইণ্ডো আছে হয় আছে মই লগাই দিম হয় পেপাৰটো ফেল হোৱা নাই
এইটো প্ৰাইচ হ'ব মাত্ৰ 1,10,000 টকা। মাত্ৰ 1,10,000 ন? আপোনালোকক মই ফ্ৰণ্টৰ লুকছটো দেখাই দিছোঁ। চাওক এনেকৈ গাড়ীখন লেতেৰা হৈ আছে, আপোনালোকক যেতিয়া ল'ব ৱাছ কৰি দিব। মাত্ৰ 1,10,000 টকাত আপোনালোকে ল'ব পাৰিব। আৰু এফালে এখন আছে K10, K10খনৰ আপোনালোকক ফ্ৰণ্টৰ লুকছটো মই দেখাই দিছোঁ। চাওক মাৰুতি চুজুকি K10 12 ৰেজিষ্ট্ৰেশ্যন, তেজপুৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে এনেকৈ চাওক বেক চাইডটো। দাদা এইখনৰ বিষয়ে কওক, K10 কোন চনৰ গাড়ী আছিলে এইখন? 18 লাষ্ট 1 মান্থ কম আছে। হয়, হয় হয়। দাম কিমান লগাইছে? দাম লগাইছোঁ 350। অনলি 350। পেপাৰ্ছ অ'কে আছে? পেপাৰ একদম বিক্ৰী হৈছে। ঠিক আছে। আপোনালোকে K10 আছে, এইফালে চুইফ্ট আছে। আপোনালোকে দাম গম পালে। আৰু আছে ল' বাজেটৰ গাড়ী আহি আছোঁ মই আপোনালোকক দেখাবৰ কাৰণে। এনেকৈ এনেকৈ আপোনালোকক আৰু এখন দেখাই দিছোঁ এক্সেণ্ট। চাওক এনেকৈ হিউণ্ডাই এক্সেণ্ট 01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। এইখনৰ বিষয়ে দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম। বেগটো বেক চাইডটো আপোনালোকক মই দেখাবলৈ আহি আছোঁ। চাওক টিপটপ কণ্ডিশ্যনত আছে। মই ইণ্টেৰিয়ৰ আপোনালোকক দেখাই দিম। এক্সেণ্ট বহুতৰ প্ৰিয় গাড়ী, ফুল্লি আপোনালোকে টাচ স্ক্ৰীন পাই যাব। চাওক এনেকৈ আপোনালোকে। দাদা এইখনৰ ডিটেইলছত কওক। এইটো ডিজেল ভাৰ্জন হয়। কোন চনৰ গাড়ী কওক? 17 ন? কিমান লগাইছে? এইটো দাম লগাইছোঁ 4,500। অনলি 4,500। ফাইনেন্স হৈ যাব? ঠিক আছে। আপোনালোকে এনেকৈ এক্সেণ্টখন দেখা পালে। আৰু এখন আছে আপোনালোকে চাওক এনেকৈ কওক। এই গাড়ীখন কিন্তু বহুত দামী গাড়ী হয়। হয় হয়। কোম্পানীটো বেন হোৱাৰ কাৰণে মানে প্ৰাইচটো কমি গ'ল এতিয়া। চেভেলেটৰ কি আছিলে দাদা এইখন? কেপটিভা ন? এইটো এভৰিথিং হয় হয়, মানে হাইড্ৰলিক আৰু অট'মেটিক। তো এতিয়া মই গাড়ীখনৰ ইণ্টেৰিয়ৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এনেকৈ চাওক, দাদাই গোটেই ফেচিলিটি ক'ব। অট'মেটিক হ'ব। এনেকৈ চাওক, দেখাওক আপোনালোকে। এনেকৈ চাওক, দাদাই চুইচ টিপিছে। অট'মেটিক ছিটটো আপোনাৰ আপ এণ্ড ডাউন হৈ গৈছে। হয় হয়। এইটো চাওক। অ' মজা ফেচিলিটি ন? এইটো চাওক, চুইচত হৈ আছে ন? চব চুইচত। যিমান ৱেইট থকা মানুহেই থাকক উঠাই ল'ব, উঠাই ল'ব। হয় নেকি? যিমান ৱেইট নাথাকক উঠাবই। হয় হয়। দেখিছে কিমান ওপৰত উঠিয়ে গৈ আছে। চিষ্টেম আছে। সেয়া আগত বেক, আগত গৈ মানে চবফালে ঘূৰে ন? চব এনেকৈ আপোনালোকে চাওক, বহুত হেভি গাড়ী হয়। আৰু ফেচিলিটি আপোনালোকক মই দেখাইছোঁ। দৰ্জাখন মাৰি দিয়া। এনেকৈ চাওক, দেখিছে চুইচত হৈ যাব। এই চিষ্টেম আপোনালোকে চাওক, মানুহ ইয়াতে আৰামত শুই যাব পাৰিব। ফেচিলিটি বেলেগ ফেচিলিটি আছে এইখনত। আপোনালোকে হয়তো বহুতে প্ৰথম দেখা পাইছে। এনেকৈ আপোনালোকে দেখা পালে আৰু দাদাই দেখাব কিছুমান। আপোনালোকে গাড়ীখন চাওক ফেচিলিটিসমূহ। এইটো চিষ্টেমত ন দাদা? চাওক মানুহ আৰামত শুই যাব পাৰিব ইয়াতে, ধুনীয়াকৈ লাগেজ লৈ যাব পাৰিব ইচ্ছা কৰিলে। এনেকৈ ফ্ৰণ্ট লুকছটো আপোনালোকে চাওক। টিপটপ গাড়ী এখন, বহুত হেভি গাড়ী। অনলি 62,000 কিলোমিটাৰ চলিছে ন? দাদা কোন চনৰ গাড়ী এখন? 11 ন? দাম কিমান লগাইছে? মাত্ৰ 5.5 লাখ ন? যদি নতুনতে এখন ল'ব যায় ন, নতুনত কিমান আছিলে এইখন? আপোনালোকে এইখন 5.5 লাখ টকাত ল'ব পাৰিব। দাদা পেপাৰ্ছ অ'কে আছে? ট্ৰান্সফাৰ কৰাই দিব? পেপাৰ অ'কে থাকক কে নাথাকক, আমি যিটো কম সেইটো কৰিম। যদি কওঁ যে পেপাৰটো অ'কে দিম, তেতিয়াহ'লে মই এইটো গাড়ীত ডেলিভাৰী দিয়া সময়ত অ'কে দিব লাগিব। হয় হয়। তাৰমানে অ'কে। হয় হয়। আৰু অ'কে যদি নাই কিবা কাৰণত মিষ্টেকত হৈ গ'ল, অ'কে নাই, সেইটো দায়িত্ব মোৰ থাকিব। অ'কে মই তেওঁক কৰাই দিব। ঠিক আছে। অ'কে কৰি দিহে এৰিম গাড়ী। ঠিক আছে। দাদা কোনখন চাম? ইয়াৰ পিছত কোনখন চাম কওক? এনেকৈ আপোনালোকে চাওক। আৰু এখন চুইফ্ট 12 ৰেজিষ্ট্ৰেশ্যন, হোৱাইট কালাৰ এখন চুইফ্ট। এখন আপোনালোকে দেখা পাইছে। দাদা কোন চনৰ গাড়ী কিমান চলিছে কওক? 16 ন? 16 গাড়ী মাত্ৰ 3,50,000 টকা। মাত্ৰ 3,50,000 টকা পাই যাব। 16 ন? ফাইনেন্স এভেইলেবল আছেনে? ঠিক আছে। আৰু এইফালে এখন আপোনালোকে চাওক চুইফ্ট ডিজায়াৰ আছে হোৱাইট কালাৰত। আৰু মই আপোনালোকক দেখাই দিম বেক চাইডটো। ডিজেল ভাৰ্চনত পাব, ZDI টপ মডেল দাদা এইখন। আৰু হয় হয়, ইণ্টেৰিয়ৰটো আপোনালোকক মই এবাৰ দেখাই দিম। চাওক আপোনালোকে ইণ্টেৰিয়ৰ চাওক। দাদা এইখনৰ ডিটেইলছত কওক। এইটো এলো হুইল পাব, 4 বটন ষ্টাৰ্ট থাকিব, ডিজেল ভাৰ্চন হ'ব। ZDI মাইলেজ 20 প্লাছ আছে। 20 প্লাছ আছে ন? 25 পায়, 5 টো নকওঁ, 20 প্লাছ মই পাই আছোঁ। হয় হয়। কিমান লগাইছে? এইটো ফাইনেন্স অলৰেডি লাগি আছে। হয় হয়। যদি কোনোবাই লাগে এনেকেই দিব পাৰিম। হয় হয়। আৰু যদি নালাগে তেতিয়াহ'লে মই কেছ নিয়ে মই ক্লিয়াৰ কৰি দিব পাৰিম। হয়। আৰু নাই মানে এইটো বহুত ফেচিলিটি আছে। কাষ্টমাৰৰ যিটো সুবিধা মই তেনেকেই দিব পাৰিম। কিমান লগাইছে দামটো? এইটো যদি এনেকেই লৈ যায় হয় তেতিয়াহ'লে 1,60,000 মোক দিব লাগিব। হয় নেকি? যদি কেছত লয় তেতিয়া? আৰু যদি কেছত লয় তেতিয়াহ'লে মোক 4,50,000 দিব লাগিব। 4,50,000 ন? ঠিক। কিমান চনৰ আছিলে গাড়ীখন? এইটো 16 ন?
মানে 160 যে কলো হয় হয় 162 মোক দিলে বাকিখিনি EMI খিনি মাৰি গৈ থাকিব EMI খিনি মাৰি গৈ থাকিব লাগিব হয় এটো সাধাৰণতে 250 বা 260 সেটেলমেন্ট হৈ যাব আৰু এখন আছে সুইফট ডিজায়াৰ এখন আপোনালোকক সুইফট ডিজায়াৰ আছে মই ফ্ৰণ্টৰ লুকছটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ এনেকৈ চাওক 12 ৰেজিষ্ট্ৰেশ্যন এনেকৈ আপোনালোকে যদি চাই চিলভাৰ কালাৰত পাই যাব টিপটপ কণ্ডিশ্যনত আছে মই আপোনালোকক ইণ্টেৰিয়ৰ দেখাই দিছোঁ এবাৰ ইণ্টেৰিয়ৰ দেখুৱাৰ আগত আপোনালোকক মই বেক চাইডটো দেখাই লৈছোঁ ইণ্টেৰিয়ৰ দেখুৱাৰ আগত চাওক আপোনালোকে অৰিজিনেল পেইণ্টত পাই যাব সুইফট ডিজায়াৰ এনেকৈ আপোনালোকে দেখা পালে আৰু এতিয়া মই ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ চাওক ফুলি লেডাৰ ছিট কভাৰ লগোৱা আছে এনেকৈ যদি আপোনালোকে চাই টিপটপ কণ্ডিশ্যনত পাই যাব বেক চাইডটো আপোনালোকে এনেকৈ চাওক সুইফট ডিজায়াৰ বহুতৰ পচন্দৰ গাড়ীৰ ভিতৰত এখন এনেকৈ আপোনালোকে ইণ্টেৰিয়ৰটো দেখা পালে দাদা এখন ডিটেইলছত কওক অনলি 450 কিমান চনৰ গাড়ী এটো 15 লাষ্ট মানে 16 ক'ব পাৰি ন কিমান চলিছে দাদা এটো চলিছে 63 অনলি 63,000 এনেকৈ আপোনালোকে সুইফট ডিজায়াৰ এখন দেখা দাদা আপোনাৰ গুড নেমটো মোৰ নামটো ৰহমান হয় আৰু আপোনালোকৰ শ্ব'ৰুমটোৰ ডিটেইলছটো কওকচোন এড্ৰেছটো খুটিকটীয়া হয় খুটিকটীয়া আপোনাৰ ইয়াত ওচৰত আছে নিয়াৰ আছে আপোনাৰ আৰডি মটৰ্ছ হয় আৰডি মটৰ্ছৰ লগত আছে আপোনাৰ তেল ডিপু ইণ্ডিয়ান অইল হয় ইণ্ডিয়ান অইলটো পাৰ কৰি মুখত আমাৰ হয় এনেকৈ আপোনালোকে এটা সাইনবোৰ্ড পাব এইটো নৰ্থ ইষ্ট কাৰ্বজ আৰু পিপল গছ আছে হয় ইয়াতে আহিলে পাই যাব ন আৰু যদি কোনোবাই হয় মানে লোকেশ্যনটো পোৱা নাই হয় স্ক্ৰীনত আহি থকা নম্বৰটো যে আছে সেইটো কল কৰি দিলে মই নিজে যাব নহ'লে মই মানুহ পঠাম মানে মুঠতে ৰিচিভ কৰিম ঠিক আছে আপোনালোকে এড্ৰেছটো গম পালে কাষ্টমাৰে অসুবিধা নাপায় যিকোনো ঠাইত আহি পেলাই ক'লে হ'ল যে দাদা আমি আহিছিলোঁ আপোনাৰ হেৰি ডিলাৰত কিন্তু মইতো বিচাৰি পোৱা নাই লগে লগে আমি একচেপ্ট ধৰক আপোনাৰ যোৰহাটৰ পৰা যদি কোনোবা আহে নগাঁও আপোনাৰ হেৰিত বাছ ষ্টেণ্ডত নামিলে আপোনাক কণ্টেক্ট কৰিলে আপুনি ৰিচিভ কৰিব ৰখি থাকিব নিদিওঁ লগে লগে গৈ পাম ঠিক আছে আপোনালোকে শুনা পালে দাদা আহিছোঁ অন্য এটা কথালৈ ফাইনেন্স যদি কোনোবাই কৰে মিনিমাম ডাউন পে'মেণ্ট কিমান দিব লাগিব কিমান পাৰ্চেণ্ট মিনিমাম ডাউন পে'মেণ্ট এইটো তেওঁ ইনষ্টলমেণ্টটো কিমান ডাঙৰ কৰিব হয় সৰু কৰিব নে ডাঙৰ কৰিব হয় যদি তেওঁৰ যেবিলাক ডাঙৰ হ'লে মোৰ কোনো অসুবিধা নাই ডাউন পে'মেণ্টটোৰ অসুবিধা মোৰ এতিয়া 50-60,000 দিলেও হ'ব হয় ইয়াতে আপোনাৰ দাদা এখন হেৰি ডিজায়াৰ আছে সুইফট ডিজায়াৰ আছে 3.5 লাখ কৈছে বা 4.5 লাখ কৈছে এখন যদি 1 লাখো দি কোনোবাই যদি ল'ব বিচাৰে হৈ যাব 1 লাখত হৈ যাব আৰু এটা আছে ৰেডিগো 50,000 টকা দিলেও হৈ যাব ফাইনেন্স হৈ যাব ঠিক আছে খুব সুন্দৰ আৰু দাদা আহিছোঁ অন্য এটা কথালৈ কোনোবাই কেছতে গাড়ীখন ল'ব আহিব ন কেছত ল'লে আপোনালোকে টাইম কিমান লয় কিমান সময়ৰ ভিতৰত গাড়ীখন আপোনালোকে ৰিলিজ দিয়ে যদি গাড়ী কিনে হয় এইটো কাষ্টমাৰৰ ওপৰত ডিপেণ্ড যদি কয় যে মই 1 ঘণ্টাত যাব লাগে মই 1 ঘণ্টাতে দিব পাৰিম আৰু গাড়ীখনটো আপোনালোকে টিপটপ কণ্ডিশ্যনত ছাৰ্ভিচিং কৰি ৰাখে তেওঁ ইয়াত বহি পেলাই কাগজ পাতি চেভ কৰোঁতে মই বাকো এটা ছাৰ্ভিচিং মাৰি দিম হয় আচ্ছা এইটো কণ্ডিশ্যনত নাপায় হয় আৰু দাদা ফাইনেল এটা পলিচ হ'ব 1 লাখ টকাত আপোনাৰ গাড়ী দি আছে আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছেনে ইঞ্জিনটোতো তেওঁ 1 নম্বৰ চাবই হয় আৰু বিশেষ কৰি আমি ইঞ্জিন বেয়া থকা গাড়ীবিলাক চব ভিতৰতে নুঠাওঁ আচ্ছা হয় কাৰণ দোকানৰ ৰেপুটেশ্যন এটা আছে হয় আজি বেয়া গাড়ী আপোনাৰ এবাৰহে বেচিলোঁ হয় এবাৰহে বেচিছোঁ নেক্সট টাইম চেঞ্জ চাবি আমাৰ পৰা এনেকুৱা কাষ্টমাৰ আছে এটা কাষ্টমাৰটো গাড়ী বিক্ৰী কৰাৰ পিছত এতিয়া আৰু 10টা কাষ্টমাৰ আহিছে এনেকুৱা ৰেকৰ্ড এইটো দোকানৰ আছে আচ্ছা হয় যদি সেই মানুহজনী বেয়াই পালেহেঁতেন এই আপোনাৰ সন্মুখত কিমান ফোন আহিছে মাতি আছে মোক যাবলৈ গাড়ীখন কিবা প্ৰব্লেম আছে মই ৰাস্তাত গৈ চাই দিম এতিয়া এইটো মোৰ কাষ্টমাৰ হয় এক্সিস্টিং কাষ্টমাৰ কিন্তু তো আপোনালোকে গাড়ীসমূহ দেখা পালে দামসমূহ গম পালে 1 লাখ টকা তলৰ গাড়ী আপোনালোকে ইয়াতে নিশ্চিন্ত মনে আহি এখন গাড়ী ল'ব পাৰিব বহুতে মোক কৈ আছিল যে দাদা 1 লাখ টকা তলৰ গাড়ী আছে নেকি তো তেখেতলোকে যদি এই ভিডিঅ'টো চাই আছে মোক কমেণ্ট বক্সত জনাব গাড়ীসমূহ কেনে পালে আপোনালোকে যদি ভাবি আছে গাড়ী এখন ল'ম বুলি ল' বাজেটৰ ল'ব পাৰিব ডিছপ্লেত এই শ্ব'ৰুমৰ কণ্টেক্ট নাম্বাৰ শ্ব' হৈ আছে আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব নগাঁৱত আছে অসমৰ সকলো ঠাইৰ পৰা ইয়ালৈ মানুহ আহি গাড়ী ল'ব পাৰিব যদি আপোনালোকে ভাবে যে গাড়ীখন মই আগতীয়াকৈ বুকিং কৰিম আপোনালোকে অ'নাৰৰ লগত কথা পাতি বুকিং কৰিব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বহুতৰ ৰিকুৱেষ্ট ৰাখিবলৈ চেষ্টা কৰিলোঁ সেই উদ্দেশ্যে আজি মই এই শ্ব'ৰুমত আহি গ'লোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি আপুনি মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব যিহেতু এনেকুৱা ৰিলেটেড ভিডিঅ' মই ডেইলি ব্লগ হিচাপে আপোনালোকক সদায় দিবলৈ চেষ্টা কৰোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' সোনকালে আহি আছে